নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। এয়া ওলালোঁ বাৰু যিসকলে মোৰ শ্বৰ্টছ চাই আছে তেওঁলোকে হয়তো গম পাইছে। আৰু এয়া দেখি ৰাস্তাটো চিনি পাইছেই চাগে, হয় শ্বিলঙৰ ফালে গৈছোঁ, শ্বিলং ফুৰিবলৈ গৈছোঁ, শ্বিলঙৰ ফালে বুলি আৰু কিনো ক'ম, শ্বিলঙে ফুৰিব গৈছোঁ বাৰু। আৰু ৰিচেণ্টলি মই দুদিনমানৰ আগতে ফুৰি আহিলোঁ। এয়া পালোঁগৈ, খাই মেলি ব্ৰেকফাষ্টটো বাহিৰতে কৰিলোঁ, কৰি মেলি পেলাই এয়া উমিয়াম লেকৰ উপভোগ কৰিছোঁ সৌন্দৰ্য। আৰু গাড়ীখন অলপমান 5-10 মিনিটমান তাত ৰৈ মেলি পেলাই অলপমান পৰিৱেশটো উপভোগ কৰিলোঁ। যিহেতু শ্বিলঙলৈ বুলি গ'লে এই এৰিয়াটো মানে ক্ৰছ কৰি গ'লে নোৰোৱাকৈ থাকিব নোৱাৰি। আৰু এয়া অলপমান ভিডিঅ' কৰিলোঁ নিজে এইবিলাক তাৰপিছতে কৰি মেলি পেলাই চাওকচোন গছজোপা কি ধুনীয়া লাগিছে ফুলটো। আহি মেলি এয়া শ্বিলং পালোঁহি। শ্বিলং টাউন সোমোৱাগৈ নাই, আধা বাটতে আমাৰ চিনাকি দাদা এজনে গাড়ী লৈ আহিছিলে, তেওঁ ফুৰাবৰ কাৰণে আমি ঠিক কৰিছিলোঁ। এয়া গৈ মেলি ডাইৰেক্ট আমি এলিফেণ্ট ফলছ পালোঁগৈ। এয়া শ্বিলঙৰ এটা আটাইতকৈ পপুলাৰ প্লেচ হয়। এতিয়া ফলছৰ পানীবোৰ অলপ কম, যিহেতু বাৰিষা ছিজন ষ্টাৰ্ট হোৱা নাইকিয়া, তথাপিতো এতিয়া বতৰটো ভাল কাৰণে চাবৰ কাৰণে খুবেই ভাল আৰু বতৰ প্ৰতিটো বস্তু। এইটো 3টা ফলছ আছে এলিফেণ্ট ফলছত, তাত এইটো লাষ্টৰ ফলছ হয়। আৰু খুব চাউথৰ ফালৰ পৰা মানুহ খুব আহিছে কিন্তু দেই, কেৰেলা, তামিলনাডু, এনেকুৱা বেংগলোৰ ছাইডৰ পৰা অসংখ্য লোক পালোঁ বাৰু। তাৰপিছতে আহি মেলি এয়া পালোঁহি এয়াৰফ'ৰ্চ মিউজিয়াম। আৰু ইয়াৰ এণ্ট্ৰি ফিজ লয় 40 ৰুপিজ। আৰু খুবেই ভাল লগা এটা মিউজিয়াম হয়। আৰু আপোনালোকৰ ছাত্ৰ ছাত্ৰী বা আপোনালোকৰ ল'ৰা ছোৱালী যদি কেতিয়াবা এনেকৈ লৈ আহে ফুৰাবলৈ শ্বিলং, তেতিয়াহ'লে এই লোকেশ্যনটো কেতিয়াও মিছ নকৰিব, কাৰণ বহুত জানিব লগা শিকিব লগা বহুতো বস্তু আছে এয়াৰফ'ৰ্চৰ বিষয়ে। আৰু চাওকচোন মই এক্সপ্ল'ৰ কৰি আছোঁ, আপোনালোকক দেখুৱাই আছোঁ কাৰণ ভিডিঅ' চাই পেলাই, কিয়নো আপোনালোকৰ মন গ'লে আপোনালোকে তেতিয়াহে চাবলৈ যাব, নহয় জানো বাৰু। এইটো মই পেইড প্ৰমোশ্যন কৰা নাই, তথাপিতো আৰু এয়া দেখিছে বিৰাটেই ভাল লগা এটা মানে মিউজিয়াম হয়। লগতে দেখিছে নহয় এইবিলাক প্লেইনবিলাক সজাই ৰাখিছে। কোনফালৰ পৰা কেনেকৈনো ক'ম এতিয়া মই, আৰু ইমান নলেজো নাই এয়াৰফ'ৰ্চৰ ওপৰত, কিন্তু ভাল লাগিলে চাই পেলাই। এইফালে গেমিঙো হৈ আছে তাত, সেইটোও চাৰ্জেবল হয়, 50 ৰুপিজ লয় নে 100 ৰুপিজ লয় তেনেকুৱা কিবা এটা লয় আৰু। তাৰপিছতে এইবিলাক গানছ আছে, বিভিন্ন ধৰণৰ বস্তু, কি ক'ম মানে কোনফালে কি ক'ম মানে শেষেই নহয়। তাৰপিছত এটা ছেকশ্যনত সোমালোঁ, এইটো ছেকশ্যন হৈছে সম্পূৰ্ণ এটা নৰ্থ ইষ্টৰ ছেকশ্যন, মানে আমাৰ সাত ভনীৰ প্ৰতিটো মানে ট্ৰেডিশ্যনেল বস্তু, আমাৰ সঁজুলিৰ পৰা ধৰি বিভিন্ন ধৰণৰ থলুৱা সামগ্ৰী, সাজ সজ্জাৰ পৰা ধৰি চব বস্তু প্ৰদৰ্শন কৰি থৈছে ইয়াত। সেইটো চাই পেলাই ভাল লাগিলে। আমাৰ অসমৰ ঢুলীয়া নাচনীও তাত প্ৰদৰ্শন কৰি ৰাখিছে, গতিকে সেইটো চাইও ভাল লাগিলে। এয়া দেখিছে নহয়, এয়া মিজোৰাম, নাগালেণ্ড, মণিপুৰ, এইফালে এয়া অসমৰ আমাৰ নাচনী ঢুলীয়া। এইগৰাকী চাওকচোন নাচনীগৰাকী ফ্ৰেমত, এইগৰাকী বহুত পুৰণা ফটো হয় এখন বাৰু। এতিয়া তেওঁ হয়তো আইতা বনি গৈছে, জ'কছ এপাৰ বাৰু। এয়া তামোল পাণৰ বাতি, হেণ্ডমেড ইউটেনচিলছ, এইবিলাক কিবা কিবি ৰাখিছে চাওকচোন। এইবোৰ নাগালেণ্ডৰ কি কয় হেট হয় এইবিলাক, মিজোৰামৰ, নাগালেণ্ডত তেনেকুৱা বিভিন্ন ধৰণৰ বস্তু আছে। তাৰপিছতে আটাইতকৈ ভাল লগা এটা বস্তু এয়াৰফ'ৰ্চত আছে, এয়া দেখিছে নহয় ডাঙৰ এখন হেলিকপ্টাৰ। এইখন অৱশ্যে নচলে, তাত ধুনীয়াকৈ প্ৰদৰ্শন কৰি ৰাখিছে, ফটো চটো উঠিলোঁ। এয়া আৰু অলপ আছিলে এইবিলাক এয়াৰক্ৰাফ্ট। তাৰপিছত ভোক লাগিলে, ঘূৰি বহুত জেগা ঘূৰিলোঁ, যিহেতু তাৰপৰা অলপমান এনেই পেট পূজা কৰিলোঁ। আহি মেলি পালোঁহি শ্বিলং পিক। আহি পেলাই এইখিনি বেৰিজ অলপমান টেষ্ট কৰিলোঁ। এইটো বেৰি কি নাম কয় আপোনালোকে কমেণ্টত জনাব। আহি মেলি পালোঁহি শ্বিলং টাউন। আমি হোটেল বিচাৰি আছোঁ, অৱশেষত হোটেল এখন পালোঁ। আৰু ওচৰতে এয়া লাঞ্চটো কৰিলোঁ। এখন ইডেন ৰেষ্টুৰেণ্ট হয়, খুব ভাল লাগিলে। ইডেন স্পেচিয়েল চিকেন বিৰিয়ানী আমি অৰ্ডাৰ কৰিছিলোঁ, আৰু টেষ্টটো ভাল আছিলে কিন্তু দেই, খুব ৰিজনেবল প্ৰাইচত মানে তেওঁলোকে এইটো দিছে। তাৰপিছতে আমি হোটেল বিচাৰিলোঁ, হোটেলত ৰুম ল'লোঁ, ৰুম লৈ মেলি পেলাই অলপমান ওলাই আহিলোঁ ইভিনিঙত, অলপমান ষ্ট্ৰীট এক্সপ্ল'ৰ কৰিলোঁ, দুটামান বস্তু বজাৰো কৰিলোঁ। তাৰপিছতে এইটো ঘৰ চাওকচোন, একদম 1929ৰ ঘৰ হয়, শ্বিলঙৰ মাজমজিয়াতে আছে। আৰু তাৰপিছতে গ'লোঁ শ্বিলঙৰ এটা মষ্ট পপুলাৰ লোকেশ্যন হয় ৱাৰ্ডছ লেক। ভাল লাগে, যিসকলে গৈছে হয়তো গম পাবই কিমান ধুনীয়া সৌন্দৰ্যৰে ভৰা। অৱশ্যে অক্টোবৰ নৱেম্বৰ মাহত বেছি ভাল লাগে, কাৰণ চেৰী ব্লছম ফুলটো ফুলে, আৰু চেৰী ব্লছম ফেষ্টিভেলো পাতে তেওঁলোকে শ্বিলঙত, সেইটো কাৰণে। কিন্তু এতিয়াও পৰিৱেশটো খুবেই ভাল লাগিলে। আৰু আগৰ নিচিনা শ্বিলঙত কিন্তু ঠাণ্ডাটো আমি নাপালোঁ, যদি কিজানি বৰষুণ ছিজন ষ্টাৰ্ট হ'লে হয়তো ঠাণ্ডাটো বেছি হ'ব পাৰে। ৰাতি হ'লে ঠাণ্ডাটো বাৰু লাগে বাৰু। যি কি নহওক, আহি মেলি পালোঁহি শ্বিলঙৰ এয়া কেথেড্ৰেল চাৰ্চ যিটো হয়। আৰু ইমান ধুনীয়া টাইমিঙত পাইছোঁহি যে সেইখিনি সময়ত প্ৰেয়াৰ চলি আছিলে, দেখিছে নহয় মানুহবোৰ প্ৰেয়াৰ কৰি মেলি ওলাই আহিছে। ময়ো গ'লোঁ, অলপমান বহিলোঁ তাত, ভাল লাগিলে।
আৰু শ্বিলঙৰ সেইদিনা তেনেকেই দিনটো পাৰ কৰিলোঁ ফুৰি চাকি এয়া হোটেলৰ ফালে আকৌ ৰাওনা হৈছোঁ চাওকচোন ছানছেটটো কি ভাল লাগিছে সঁচাই শ্বিলঙৰ গধূলি আৰু শ্বিলঙৰ ৰাস্তা পদূলিবোৰ সঁচাকৈয়ে ভাল লাগে মানে আৰু এইখিনিত আকৌ ওলাই আহিলোঁ ৰাতি সময়খিনিত অলপমান ষ্ট্ৰীট ফুড ট্ৰাই কৰিবলৈ যিহেতু হিলছ এৰিয়াত আছোঁ অলপমান ষ্ট্ৰীট ফুড ট্ৰাই নকৰিলেতো নহ'ব আৰু এয়া খাই মেলি পেলাই ইয়াত দেখিছে নহয় খাই মেলি পেলাই ৰুমলৈ আহিলোঁ ডিনাৰো কৰিলোঁ এয়াই আছিল আকৌ আহি আছে আৰু ভিডিঅ'টো লগ পাম আকৌ দেই বাই